টেনশন উত্তৰ লখিমপুৰ সমষ্টিৰ বিধায়ক উৎপল দত্ত কি চলিছে আপোনাৰ সমষ্টিৰ কুমাৰিকতাৰ পথ নিৰ্মাণত লখিমপুৰত দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি প্ৰচাৰ কৰি থকা চেনেল প্ৰাইম নৰ্থ ইষ্টৰ এক্সক্লুচিভ ৰাইজৰ অভিযোগ আৰু নিমন্ত্ৰণৰ ভিত্তিত কুমাৰকটাত উপস্থিত হ'ল প্ৰাইম নৰ্থ ইষ্টৰ লখিমপুৰৰ সংবাদদাতা মৃগাংক মোহন দত্ত ভালদৰে চাওক এই দৃশ্যখিনি তিনিআলি এতিয়া পথাৰ সদৃশ হয় এয়া উত্তৰ লখিমপুৰ সমষ্টিৰ অন্তৰ্গত তথা লখিমপুৰ নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত থকা কুমাৰকটা অঞ্চলৰ দৃশ্য বিভিন্ন গাঁও সংযোগী পথৰ যেন এয়া তিনিআলি নহয় ৰাইজে কয় এয়া পথাৰ এজাক বৰষুণ দিলেই হয় একাঠু বোকা পানী যান বাহনো চলাচল কৰিব নোৱাৰে এইটো তিনিআলিৰ পৰা এবাৰ তিনিআলি নহয় তিলিয়ানি নামত পথাৰৰ সদৃশ এটা ৰাস্তা তৈছে হয় লখিমপুৰ জিলা উত্তৰ লখিমপুৰ সমষ্টিৰ এইটো পথ হৈছে কুমাৰকটা আৰু কুমাৰকটা দুৱাৰীপুৰত বৰ্তমান সময়ত মই আছোঁ সামগ্ৰিকভাৱে আমাৰ কেমেৰা পাৰ্চনে দৃশ্যখিনি দেখুৱাব পথ নহয় পথাৰৰ দৃশ্য আমি দেখুৱাইছোঁ এইটো মুহূৰ্তত ক'ব লাগিব উন্নয়নৰ শ্লোগান দিয়া চৰকাৰৰ দিনত এয়া কুমাৰকটাৰ একাংশ গাঁও সংযোগী পথৰ দৃশ্য আমি দেখুৱাইছোঁ কুমাৰকটা তিনিআলিৰ পৰা সামগ্ৰিকভাৱে আমি এই পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ স্থানীয় ৰাইজৰ অভিযোগ যে ঠিকাদাৰে দিন ধৰি এনেদৰে আচলতে স্থানীয় ৰাইজক যাতায়াতৰ ক্ষেত্ৰত যন্ত্ৰণা ভোগাইছে সামগ্ৰিকভাৱে আমি পৰিৱেশখিনি দেখুৱাইছোঁ স্থানীয় ৰাইজ আমাৰ লগত আছে মই ৰাইজৰ পৰা তেওঁলোকৰ মনৰ কথাখিনি বা তেওঁলোকৰ অভাৱ তেওঁলোকৰ যিখিনি দাবী সেই দাবীখিনি জানিব বিচাৰিম সামগ্ৰিকভাৱে পৰিৱেশটো আমি দেখুৱাইছোঁ কি ক'ব মানে আমাৰ এইটো কুমাৰকটা আৰু খাৰকাটি আহমনি পথ যে মানে ঠিকাদাৰে বনোৱাৰ লগত ইজন ঠিকাদাৰৰ পৰা সিজন ঠিকাদাৰলৈ ৰাস্তাটো বাগাৰিং কৰি এতিয়া এনেকুৱা এটা কথা হৈছে যিটো ছাত্ৰ ছাত্ৰী যোৱাত অসুবিধা হৈছে এই কণ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা আহি তাৰ পৰা খোজকাঢ়ি আহিবলগীয়া হৈছে 1 মাইল দূৰৰ পৰা বাকী ইয়াত মানে মানুহৰ নানা ধৰণৰ এক্সিডেণ্ট হৈছে কোনো ছাত্ৰ ছাত্ৰী যোৱাৰ সুবিধা নাই পাব্লিকৰ কোনো ধৰণৰ ইয়াত মানে কোনো সুবিধা নাই এটা মানে ইয়াত এওঁতে বোকা হয় ৰাতি হ'লে ইমান বোকা হ'ব বৰষুণ দিয়াৰ লগে লগে কোনো যাব নোৱাৰে তিনিআলি স্কুলৰ ঠিকাদাৰ কি কয় ঠিকাদাৰ আহে কয় সিটোৱে কৈছে আমি পৰা নাই সিটোৱে ক'ব ইটোৱে পাইছোঁ বুলি ক'ব হে কেছ লাগিছে বুলি ক'ব নাই এইটো কিবা এটা ষ্টপ হ'ল বুলি ক'ব এনেকুৱা ধৰণৰ অভিযোগ আৰু অফিচৰ মানুহ আহি পিনি মানে নানা ধৰণৰ মানে কিবা কিবি বাগাৰিং কথা কিছুমান কয় কৈ এই ৰাস্তাটো এনেকুৱা এটা গতি কৰিছে যিখিনি আজি ছাত্ৰ ছাত্ৰী আৰু মানে কুমাৰকটা দুৱাপাৰ বচা চুকৰ মানে এই পিছপৰা মানে গাঁওকেইখন বিশেষকৈ আমি এটা অনুসূচিত জাতি সম্প্ৰদায়ৰ লোকৰ এইখন 60 বছৰৰ পিছত হোৱা ৰাস্তাটো এনেকুৱা এটা হেতালি কৰি আমাক মানে বৰ্তমান চৰকাৰখনে এনেকুৱা এটা গতি কৰিছে যিখিনি পানীত হাঁহ নচৰা অৱস্থা আমাৰ ৰাইজৰ হৈছে এটা কথা ক'ব লাগিব যে লখিমপুৰ নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ সোমাই আহিলে আপোনালোকে পাব এইখন কুমাৰকটা আৰু এই কুমাৰকটাৰ পথৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা ৰাস্তাৰ দুৰৱস্থা অৰ্থাৎ ৰাস্তাৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰবে মাত মাতি থকা চেনেল প্ৰাইম নৰ্থ ইষ্টৰ জৰিয়তে সামগ্ৰিকভাৱে আমি এই পৰিৱেশখিনি আপোনালোকক দেখুৱাবলৈ সক্ষম হৈছোঁ সামগ্ৰিকভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ আমাৰ কেমেৰা পাৰ্চন মঞ্জিল লিখকে সামগ্ৰিক পৰিৱেশটো দেখুৱাম মই জানিব বিচাৰিম গাঁওবাসী ৰাইজ আছে কি ক'ব এইটো আমাৰ কুমাৰকটা 3খন স্কুলৰ সংযোগস্থল ইয়াত কুমাৰকটা হাই স্কুল আছে কুমাৰকটা এম ই স্কুল আছে কুমাৰকটা LP স্কুল আছে মঞ্চ আছে বজাৰ আছে দোকান পোহাৰ আছে ইয়াৰ পৰা চেণ্ট মেৰিজ স্কুললৈ ল'ৰা ছোৱালী যাব লাগে প্ৰায় 0.5 কিলোমিটাৰ সৰু ল'ৰা ছোৱালী খোজকাঢ়ি গৈহে গাড়ীত উঠিব পাৰে আগতে কিন্তু ঘৰৰ পৰা যাব পাৰে এতিয়া এনেকুৱা এটা অৱস্থা হৈছে ইয়াত 2-3টা এক্সিডেণ্ট হৈছে মানুহৰ ভৰি ভাগিছে আৰু কালি ইয়াত এনেকুৱা এটা অৱস্থা হৈছে মাটি ৰুবলৈ তাৰমানে বেছি ইয়াতকৈ বেছি হেৰি বোকা ৰোৱাতকৈ বেছিহে আচলতে এটা কথা ক'ব লাগিব যে ঠিকাদাৰৰ হেতালিৰ সন্মুখীন হৈছে এইখন গাঁওবাসী ৰাইজ আৰু ঠিকাদাৰৰ মেথাছৰ সন্মুখীন হৈছে এইখন গাঁওবাসী ৰাইজ বিধায়ক হিচাপে উৎপল দত্ত আছে উৎপল দত্তই বছৰ ধৰি কাম কৰি আছে ৰাইজৰ অভিযোগ যে 60 বছৰৰ পিছত এইটো ৰাস্তা আহিলে কিন্তু ৰাস্তাৰ নামত বৰ্তমান সময়ত ৰাইজে দুৰ্ভাগ্যগত কথা ৰাস্তাৰ নামত শিল এটাও নাপালে ৰাইজে পাইছে ৰাস্তাৰ নামত এটি পথাৰ সদৃশ তিনিআলি উল্লেখযোগ্য যে 1968 চনতে সুধাকণ্ঠ ভূপেন হাজৰিকাই নামাকৰণ কৰা এই ৰাস্তা আজিলৈকে নিৰ্মাণ কৰিব নোৱাৰিলে কোনো এজন বিধায়কে প্ৰতি বছৰে ৰঙা নদীৰ মাথাউৰি ছিঙি বানপানীয়ে সন্ত্ৰাস সৃষ্টি কৰে ওচৰ চুবুৰীয়া গাঁওকেইখনত ঠিকাদাৰে গাঁওবাসীৰ সমস্যাক আওকাণ কৰাত ৰাস্তাটো নিৰ্মাণৰ বাবে স্থানীয় ছাত্ৰ ছাত্ৰীসকলে বহুবাৰ ভিডিঅ' বনায়ো ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে চাওক নাঙল লৈ কেনেদৰে
ঠিকাদাৰৰ বিৰুদ্ধে অভিনয়ৰ জৰিয়তে প্ৰতিবাদ কৰিছে এইজন ছাত্ৰই। অহা বাৰিষালৈকে যদি এই ৰাস্তাটো সম্পূৰ্ণ হৈ নুঠে আমি ইয়াত সকলো ৰাইজে মিলি আহু খেতি গৰু খেতি বিভিন্ন ধৰণৰ খেতি কৰা হ'ব। তাৰ বাবে আমাক যাতে দায় দোষ নধৰে। ধন্যবাদ। জয় অসম। চলিত বৰ্ষৰ মাৰ্চ মাহৰ 13 তাৰিখে নিৰ্মাণ কাৰ্য শেষ কৰিবলৈ নিৰ্দেশনা থকা এইটো কুমাৰকটাৰ পথত বৰ্তমান কঠীয়া ৰুব পৰা অৱস্থা। ৰাইজে বিধায়ক গড়কাপ্তানি বিভাগৰ কাৰ্যালয় আৰু ঠিকাদাৰক কাকুতি মিনতি কৰিও সঁহাৰি পোৱা নাই বুলি অভিযোগ কৰে। অন্যহাতে ৰাইজে উল্লেখ কৰে প্ৰতিটো বিধানসভাৰ নিৰ্বাচনত জনপ্ৰতিনিধিয়ে ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতি দিয়ে যদিও পৰৱৰ্তী সময়ত তেওঁলোকক অনুসূচিত জাতি বুলি অৱহেলা কৰে। পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰৰ দিনত ঠিকাদাৰৰ এনে মৈমদানি আৰু জনপ্ৰতিনিধিৰ গুৰুত্ব নথকাৰ অভিযোগ লখিমপুৰৰ এইসকল কুমাৰকটাবাসীৰ। লখিমপুৰৰ পৰা মৃগাংক মোহন দত্তৰ ৰিপৰ্ট, প্ৰাইম নৰ্থ ইষ্ট।